हज पर बुला मौला काबा दिखा मौला। আসসালামু আলাইকুম। আজি 26/12/2023 তাৰিখে আল-আলম হজে উমৰাহ আৰু মিনহাজ টুৰছ এণ্ড ট্ৰেভেলছৰ সহযোগত উমৰাহৰ উদ্দেশ্যে এটা গ্ৰুপ মক্কালৈ ৰাওনা হ'ব। প্ৰথমে গুৱাহাটীৰ পৰা হায়দৰাবাদ বিমানবন্দৰলৈ যাব আৰু তাৰপিছত হায়দৰাবাদৰ পৰা জিদ্দালৈ ৰাওনা হ'ব। নিশ্চয়কৈ তেওঁলোকে পবিত্ৰ আল্লাহৰ ঘৰ তাৱাফ কৰিব আৰু চাফা মাৰৱাত দৌৰিব আৰু তেওঁলোকৰ উমৰাহ আদায় কৰিব। আৰু তাৰোপৰি আমাৰ নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰওজা মুবাৰক জিয়াৰত কৰিব আৰু বিশ্ব শান্তিৰ বাবে তেওঁলোকে দোৱা কৰিব। আমিও দোৱা কৰিম তেখেতসকলৰ উমৰাহ আল্লাহ তাআলাই কবুল কৰক আৰু সুকলমে তেওঁলোক আমাৰ মাজলৈ ঘূৰি আহক। প্ৰতিজন মুছলমানৰ এটাই সপোন, জীৱনত এবাৰ আল্লাহৰ ঘৰ তাৱাফ কৰা আৰু আমাৰ নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ ৰওজা জিয়াৰত কৰা। কিন্তু বহু লোক সেই সপোন বুকুত লৈ এই দুনিয়া এৰি গুচি গ'ল। আল-আলম হজ এণ্ড উমৰাহৰ এটাই লক্ষ্য, যাতে কম খৰচত আৰু সহজত উমৰাহ কৰাই এজন মুছলমানৰ সপোন পূৰ কৰিব পাৰি। আমাৰ কাৰণে দোৱা কৰিব, যাতে যি খেদমতৰ উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ আল্লাহ তাআলাই যাতে কবুল কৰে। হজ আৰু উমৰাহৰ যিকোনো কথা জানিবৰ কাৰণে লগতে বুকিঙৰ বাবে আমাৰ তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে। আমাৰ মোবাইল নম্বৰ হৈছে 9854073660। অন্য এটি নম্বৰ 8402867587। हज पर बुला मौला काबा दिखा मौला। हज पर बुला मौला काबा दिखा मौला।